na tum kama tha mesen lo jada party le claim ni pusita ilitum government ke do party long si ilitum cherap tunangji template pen chenglo development assign deng pen chenglo wareng war sai pen chenglo jada sign deng da claim ji pusita ilitum government tum si claim ji lasi Delhi long tame Narendra Modi ke Japan party BJP party Dispur long tame Himanta Biswa Sarma ke Japan party BJP party Diphua long tame Nili ke Japan Tim Karbiang long ke Japan party BJP BJP council lasi pinina to FSLC bench open BJP party long ke bang ke niak long pen na tum pan deng pon lo don malet ye kongrong pia ke chini pakalo je ai ke thar ke rad phan ke tham tap a constitution mate rad phan ke tham tap bharat ke charia rad long ke to amukha anta alangli ke tham tap asayang dengan se pegap tu ben sa pegap seben dalam niling ninggipo sita pegap tu ben sa pegap seben ke alang li pupok ke ci ke bietum ban amening than et nangji pusi rar phan ke than ke pamanghu sita don mangleto jake na tum ningkan kenar ke plong te indian ke long no hok le to sita na tum voting right ke topo lake as per constitution of India je प्रत्येक दिने আজি এটা বছর হয়েছে এমপি ইলেকশনের পিছত প্রত্যেক দিনে মোর ঘর রাতিপুৱা 3টা বজাৰ পৰা যোগদান কাৰ্যসূচী আছে কাৰ্বি আংলঙত বেলেগ বেলেগ সমষ্টিৰ পৰা আহি আমাৰ বিজেপি যোগদান কৰে আজি ৰাতিপুৱা ইয়াৰ আগতে আমি বেলেগ বেলেগ কাৰ্যসূচী আজি কৰিলো আমি আদালত স্থাপন কাৰ্যসূচী পৰা আৰম্ভ কৰি প্ৰথমীয়া কেমেং বিনামূলীয়া মাটি পটা আজি লম্বাজং সমষ্টিত প্ৰথমীয়া কেমেং 2.0 2752 মানুহক আমি বিতৰণ কৰা হৈছে ইয়াৰ পিছত অৰ্গানথি মণ্ডল কংগ্ৰেছৰ সভাপতিৰ পৰা আৰম্ভ কৰি জেনেৰেল সেক্ৰেটাৰী গোটেই কমিটি লৈ প্ৰাইমেৰী কংগ্ৰেছ গোটেইখিনি লৈ তেওঁলোকৰ প্ৰত্যাগ কৰি প্ৰত্যাগ পত্ৰটো ডিস্ট্ৰিক্ট কংগ্ৰেছৰ প্ৰেৰণ কৰে তাৰ পিছত লগে লগে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে টোটেল 728 মণ্ডল কংগ্ৰেছ বিলাকে আজি বিজেপি যোগদান কৰা হৈছে ইয়াত আকৌ পুনৰ লাংফেৰ সমষ্টিত ইয়াত কাকিজান এপিএছএলসি আৰু কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি আমাৰ প্ৰায় 200 পৰিয়াল আজি ইয়াত ত্যাগ কৰি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰা হৈছে গতিকে আপোনালোকে জানে প্ৰত্যেক দিন যোগদান কাৰ্যসূচী আছে অহাকালি মই বেষ্ট কাৰ্বি আংলং যাম বেষ্ট কাৰ্বি আংলংতে যোগদান কাৰ্যসূচী আছে প্ৰথমীয়া কেমেং আছে এনেধৰণৰ আমাৰ কাৰ্যসূচীবিলাক হৈ আছে এৰ ৰতনিংটি কথা কি কয় আপোনালোকে ৰতনিংটি আৰু কংগ্ৰেছ আৰু এপিএছএলচিৰ মিটিং কৰা জাগাই নাই তেওঁলোকক কোনোবা মিটিং খালি মনোহজা কথাবিলাক কৈ আছে যিটো তেওঁলোকে পলিটিকেল কনস্পিৰেচি বুলি কয় ৰাজনীতিক ষড়যন্ত্ৰ তেওঁলোকৰ নিজৰ ৰাজনীতি মুনাফা আদায় ল'বৰ কাৰণে তেওঁলোকৰ মানুহক কাৰোবাক সমালোচনা কৰে তেওঁলোকক অপপ্ৰচাৰ কৰা বাহিৰেতো কোনোবা আপোনালোকে দেখা পাইছে নেকি আজি এটা বছৰ হৈছে তেওঁলোকে ৰাজহুৱা মিটিং কৰবাত আপোনালোকে দেখা পাইছে সেইদিনা দেনগাঁও তেওঁলোকৰ নগাঁও ডিষ্ট্ৰিক্ট হোজাই ডিষ্ট্ৰিক্ট ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ডিমা হাছাও কাৰ্বি আংলং 5টা জিলালৈ আপোনালোকেতো গৈছে 3000 মান ওপৰতে হৈছে তেওঁ কৈছে 4000 তাৰপিছত কিনুমা কৈছে 3000 ধৰক 5000 মই ধৰ কলো কিন্তু মোৰ মিটিংটো 8000 মান আছে তাৰ প্ৰথমীয়া কেমেং এই সভাটো মই মহামায়া আৰু কৰগান্থিল ইয়াৰ এপিএছএলচিয়ে তেওঁলোকৰ ফাউণ্ডেশ্যন ডে ইয়াত লংনিত পাতিছে 1018
আপোনালোকৰ ৰিপৰ্টাৰ এজন গন্তি কৰিব দিছে যোৱাকালি তেওঁলোকে প্ৰচেছন গৈছে APSLC 51 আৰু কংগ্ৰেছে APSLC টৰ্চলাইট প্ৰচেছন কৰিছে 51 আৰু কংগ্ৰেছে মাত্ৰ 25 জন গতিকে 25 জনত ইলেকশ্যন জিকিব পাৰিব নেকি আপোনালোকে কওকচোন ইয়াত ডিফু LA সমষ্টিত 1,80,000 প্লাছ 1,80,000 মানুহক প্লাছ এইখিনি 51 আৰু এইখিনি 25 জন যোগ লাগিলে 100 হোৱা নাই সেইটো ভোটত জিকিব পাৰিব নেকি একেলগে লগ লাগিলে এটা কথা কৈছে আপুনি বোলে 100 কোটি টকাৰ এইটো বছৰত মদ খাইছে এইটো সম্ভৱ নেকি স্যাৰ তেওঁলোকে মই গোটেই কথা কৈ দিছোতো যে তেওঁলোকৰ গোটেই কথা কৈ দিছো যে তেওঁলোকে মনোসজা কথা ৰাজনীতি ষড়যন্ত্ৰ অপপ্ৰচাৰ কৰে যিমান মোক অপপ্ৰচাৰ সমালোচনা কৰিব দিনে দিনে যোগদান কাৰ্যসূচীও হৈ আছে যিমান মোক সমালোচনা কৰিছে প্ৰত্যেক দিনে বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে গতিকে ৰাইজেতো বিশ্বাস নকৰে ৰাইজে কোনো বিশ্বাস কৰিব নেকি আজি যে তুলৰাম ৰঙা কাৰাপচন বুলি কয় কাম নকৰে বুলি কয় মদ খাই থাকে বুলি কয় ৰাইজৰ লগত কথা নাপাতে বুলি কয় আপোনালোকে চাওক 3 বাজিৰ পৰা মই ৰাইজৰ লগত কথা পাতো ৰাইজৰ আপদ বিপদ যি কাম আজি উঠনি ইয়াত লাংফেৰ সমষ্টিৰ যিবিলাকৰ ৰাইজৰ ওচৰত মই আহিছো ৰাইজৰ ওচৰত যিবিলাকক মোক মেমৰেণ্ডাম দিছে অথনি মুধৰাম লেখেৰে EMA কৈছে যে 76 স্কিমৰ ইয়াত টেণ্ডাৰ কল কৰা হৈছে বুলি কৈছে গতিকে যদি মই যে শুই থাকে মদ খাই থাকে সেইবিলাক কাম কেনেকৈ কৰিব তেনেহ'লে কেনেকৈ ফ্লাইঅভাৰ কেণ্ডিডেটটো আমাৰ ভাৰতীয় জনতা পাৰ্টি হাইকমাণ্ড যোনে দিয়ে আপোনাকো দিয়ে আমি ভোট দিম স্যাৰ ইয়াতে বিজেপি প্ৰাৰ্থী হ'ব লাগে স্যাৰ ইয়াতে এটা কথা মানে চৰ্চা চলিছে যে ৰংখাং বিধানসভা যিহেতু প্ৰথম নতুন সমষ্টি আৰু তাত বোলে আপোনাক বিধায়ক হিচাপে দেখা পোৱা যাব বুলি মানে সৰব চৰ্চা এটা চলিছে স্যাৰ মানে ভাৰতীয় জনতা পাৰ্টিটো আপোনালোকে বিচাৰিলে যে হ'ব এইটো নহয় গতিকে হাইকমাণ্ড আছে আমাৰ অবজাৰ্ভাৰ আছে তেওঁলোকৰ টিমটো আহে গতিকে তেওঁলোকৰ যিটো সিদ্ধান্ত লয় মোকতো কালি যদি CMO MDC উঠিব নালাগে বুলি মই বহি থাকিম হাতৰ কৰ্মী বিচাৰ কাম কৰি কিন্তু আমাৰ দলৰ স্বাৰ্থত যিকোনো দায়িত্ব দিলে মই কাম কৰিম যিকোনো এপইণ্টমেণ্ট হ'ব যে উচুকা ক'লেতো নহ'বতো কনচিলটো আমিয়ে চলাইছো গতিকে এই মাহতে আমি এপইণ্টমেণ্টবিলাক দিম সময় লাগিব যে LP টিচাৰ ইণ্টাৰভিউ হৈ গ'ল ME হাই স্কুল 800+ এতিয়া 10 তাৰিখে আজিতো 10 তাৰিখ এইটো সমাপ্ত হৈ গ'ল তাৰপিছত তেওঁলোকৰ ইণ্টাৰভিউ হ'ব 5 দিনৰ ভিতৰত শেষ কৰিম তাৰপিছত তেওঁলোকৰ পেপাৰটো চেক কৰিব তাৰপিছত আমি এইটো মাহতে আমি এপইণ্টমেণ্টবিলাক দিম গতিকে উচুকা ক'লেতো নহ'বতো কিমানজন লোকে আজি যোগদান কৰিছে আজি তাতে 728 কংগ্ৰেছ মণ্ডল কংগ্ৰেছ গোটেই টিম আৰু প্ৰাইমেৰী কংগ্ৰেছ লগত লৈ তাতে কৰকান্থী সমষ্টি আজি যোগদান কৰিছে আজিতো ইয়াত APSLC আৰু কংগ্ৰেছ মিলি প্ৰায় 200 পৰিয়ালৰ ওপৰত আছে ইয়াতে যোগদান কৰা হ'ব